নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে ভুৱন ফেচবুক পেজ নহয়, লগতে ফেচবুক পেজতো মোক ফ'ল' কৰিব পাৰে আৰু ইউটিউবতো আপোনালোকে মোক চাৰ্চ কৰি পাব ভুৱন বৰা। এতিয়া কথা হ'ল, মই আজি আপোনালোকৰ মাজত ভিডিঅ' লৈ আহিছোঁ। এতিয়া ভিডিঅ'টোৰ মূল সাৰাংশ হৈছে, আপুনি যেনেধৰণে ভাল পাইছে তেনেধৰণে কাম কৰি যাওক। বৰ বেছিকৈ যদি আপুনি বেলেগৰ কথা মতে চলিবলৈ গুচি যায়, কিন্তু আপুনি সদায় ডাঙৰ বিপদতো পৰিব পাৰে। মই এইটো নকওঁ যে আপুনি বেলেগৰ কথা নুশুনিব, তথাপিও আপুনি বেলেগৰ যিটো ভাল সেইটো আপুনি এখন কাণে শুনি এখন কাণে মগজুত ৰাখক, কিন্তু বেয়াটো এখন কাণে শুনি এখন কাণে উলিয়াই দিয়ক। এতিয়া তাৰে এটি সৰু কাহিনী আপোনালোকৰ মাজত মই লৈ আহিছোঁ। এটা ঘোঁৰা লৈ এজনী মাইকী মানুহ আৰু এজন মতা মানুহ, তেওঁলোক খোজকাঢ়ি গৈ আছে ঘোঁৰাটো লৈ ধুনীয়াকৈ। এজন মানুহে ক'লে, ঐ মূৰ্খহঁত, তহঁতেতো ইমানটো নেজাননে যে ঘোঁৰাটো থাকোঁতে তহঁতে খোজকাঢ়ি গৈ আছে, ঘোঁৰাটোৰ ওপৰত বহি পেলাই যাব নোৱাৰ নেকি? মানুহজনে তেতিয়া ভাবিলে, ঠিক আছে, ঘোঁৰাটোৰ ওপৰত মানুহজন বহি যাব ধৰিলে। যেতিয়া ঘোঁৰাটোৰ ওপৰত মানুহজন বহি গৈ আছিল, অলপ দূৰ গ'ল, যোৱাৰ পিছত কি হ'ল, এজন মানুহ আহিল আকৌ। তেওঁ আহি ক'লে, ঐ দেখিছা, মতা মানুহটো হৈ আৰামত ওপৰত উঠি গৈছে আৰু মহিলা আৰু মানুহজনীক ইমান কষ্ট দি পেলাই খোজ কঢ়াই লৈ গৈ আছে। এই আৰু তেতিয়া উপায় নাইকিয়া হ'ল, মানুহজনীক বহাই দিলে, বহাই দি নিজে এই খোজ কাঢ়িব ল'লে আৰু মানুহজনীক ওপৰত বহাই দিলে। গৈ আছে এনে গৈ অলপ দূৰ পালে নহয়, কেইটামান ডেকা ল'ৰাই পাই পেলাই কৈছে, চা জুৰুকা গোলাম চাহ বোলে কি কৰি আছে, মাইকীজনীক বোলে বঢ়িয়াকৈ বহুৱাই লৈ গৈ আছে আৰু মতাটোক নিজে সি খোজকাঢ়ি গৈ আছে, এইকে কয় বোলে জুৰুকা গোলাম। তেতিয়া সি কি কৰিব, উপায় নহয় সি আকৌ ঘোঁৰাটোৰ পৰা মানুহজনীক নমোৱা নাই, সিও ঘোঁৰাটোৰ ওপৰত উঠি ল'লে। উঠি লৈ দুইটা ঘোঁৰাৰ ওপৰত আৰামত গৈ আছে। অলপ দূৰ পালে আকৌ এজন মানুহ, সেই মানুহজনে কৰিলে কি, আহি কৈছে কি জানেনে, বোলে আৰে দেখিছা বোলে জানুৱাৰ যে, সেইকাৰণে দুইটা উঠি পেলাই তহঁতে তাৰ ওপৰত মানে হেৰি কৰিছ না, জানুৱাৰ যে কষ্ট হয় সেইটো বুজি নাপাওঁ। তহঁতে এনেধৰণে এটা মানুহৰ এইটোৱে বেয়া, জানুৱাৰ বুলি যে তহঁত দুইটা উঠি লৈছ, তহঁতৰ বুজা সি কঢ়িয়াব পাৰিছে জানো? তেতিয়া কি হ'ল, সিহঁতৰ আৰু উপায় নাইকিয়া হ'ল, দুইটা নামি সিহঁতে কিয় ভাবি থাকোঁতে এজন মানুহ আহিলে। মানুহজনে সুধিলে, কি হ'লে, কি চিন্তাত পৰি আছে তোমালোক ইমান? তেতিয়া তেনেকুৱা কথা গোটেই কাহিনীখিনি ভাঙি ক'লে। তেতিয়া ক'লে যে সদায় এটা কথা মনত ৰাখিবা, তুমি যিটো কৰিছা কৰি যোৱা। বেলেগে কি কৈছে এখন কাণে শুনিবা আৰু এখন কাণে উলিয়াই দিবা। ভিডিঅ'টো কেনেকুৱা লাগিল? ভাল লাগিলে কমেণ্ট কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।